হাই এভৰিৱান, বিচিত্ৰা এছ কিটচেন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আৰু এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ৰঙালাওৰ সৈতে পাৰ মাংসৰ জুতি। আহকচোন চাওঁ মই কিদৰে মাংসবিধ বনালোঁ। প্ৰথমে মই পাচলিখিনি ৰেডি কৰি লৈছোঁ। পিঁয়াজ 3টা লৈছোঁ, অলপ ডাঙৰ চাইজৰ। আলু 2টা লৈছোঁ, ৰঙালাও এটুকুৰা, আদা অকণমান, জিৰা, জালুকৰ গুড়ি আৰু নহৰু অকণমান। এইখিনি ভালদৰে ধুই লৈ ৰেডি কৰি ল'ব লাগে। এতিয়া মাংসখিনিত মই কাটি থোৱা পিঁয়াজকেইটা সৰু সৰুকৈ কুটি দি দিছোঁ। পিঁয়াজখিনি সৰু সৰুকৈ এনেকৈ কাটি দিলে আৰু মিক্সিত নিদিলেও হ'ব। ধুনীয়াকৈ সৰুকৈ কাটি তাৰপিছত মই আদা দি দিছোঁ, নহৰু দি দিছোঁ, এচামুচ নিমখ দি দিছোঁ আৰু সৰু চামুচেৰে এচামুচ মই হালধি গুড়িও দি দিছোঁ আৰু অকণমান মিঠাতেল দি এতিয়া হাতেৰে ধুনীয়াকৈ এইখিনি সানি মৈয়াম দি থৈ দিম আমি। মাংসখিনি আমি ঢাকি থৈ দিম। এতিয়া গেছটো জ্বলাই আমি কেৰাহী এটা বহাই দিছোঁ। তাত আমি অকণমান তেল দি দিছোঁ। তাৰপিছত আমি যিখিনি আলু আৰু ৰঙালাও টুকুৰা কাটি থৈছিলোঁ সেইখিনি আমি কেঁচলি ভাৱটো যোৱালৈকে আমি অলপমান ভাজি দিম। আপোনালোকে মোৰ মাতটো শুনি গমেই পাইছে মোৰ কাহ চৰ্দি হৈ আছে, সেইবাবে আজি ৰেচিপিবিধ বনালোঁ। অলপ সময় ভজা হ'লে আমি এইখিনি এখন থালত নমাই থৈ দিম। তাৰপিছত আমি মৈয়াম দি থোৱা মাংসখিনি অকণমান জিৰা তেলত ফুটাই আমি ভাজি ল'ম মাংসখিনি। এয়া দেখিছে মৈয়াম দি থওঁতে ধুনীয়াকৈ মাংসখিনিত সোমাই পৰিছে। এনেকৈ মৈয়াম দি থ'লে কেৰাহীত মাংসখিনি বা মছলাখিনি লাগি নধৰে। অলপ সময় ভজাৰ পিছত আমি মাংসখিনি সিজিবৰ বাবে ঢাকি থৈ দিম। এয়া ঢাকি থোৱাৰ পিছত আপোনালোকে দেখিছে অলপ অলপ সিজিব ধৰিছে। আকৌ লৰাই থাকিব, ধুনীয়াকৈ লাগি যাব নিদিব। অলপ সময় লাৰিব, আকৌ ঢাকন দি থৈ দিব। এনেদৰে লাৰি থাকি আমি মাজে মাজে ঢাকি থৈ দিব লাগে, তেতিয়া ধুনীয়াকৈ ভজা যায় আৰু লৰাই থাকিব লাগে। লৰাই থাকিলে তলিত লাগি নধৰে। এয়া দেখিছে আপোনালোকে প্ৰায় হৈ আহিব ধৰিছে। আমি আলুখিনি সিজিছে নে নাই আমি হেতা পাতেৰে অকণমান আলু এনেকৈ কাটি চালে গম পাম যে সিজিব ধৰিছে। গতিকে মাংসখিনিও ভজা হৈ গৈছে। আমি এতিয়া অকণমান ইয়াতে গৰম পানী দি দিম। আমি যিহেতু জোল নবনাওঁ, আমি অলপমান গ্ৰেভি কৰি ৰাখিম, যিহেতু শুকান ৰুটিৰ লগত গ্ৰেভি খাই ভাল লাগে, সেইবাবে আমি কমকৈ পানী দিম ইয়াতে। এতিয়া দেখিছে এচামুচ ধনিয়া পাউডাৰ দি দিছোঁ আৰু কমকৈ ৰেড চিলি পাউডাৰ অকণমানো দি দিছোঁ, যিহেতু অলপমান জ্বলা হ'লে খাই ভাল লাগে। এতিয়া মাংসখিনি আমি ভালদৰে উতলিবলৈ গেছটো হাই ফ্লেম কৰি দি দিম। দেখিছে ধুনীয়াকৈ উতলি আহিছে। দেখিছে আপোনালোকে কি ধুনীয়া এটা ৰং আহিছে। এতিয়া আমি জালুকৰ গুড়িখিনিও দি দিছোঁ, যিহেতু মাংসখিনি হ'বৰ হৈছে প্ৰায়। এয়া দেখিছে কি ধুনীয়া এটা গ্ৰেভি হৈ পৰিছে। আমি এতিয়া মাংসখিনি গৰমে গৰমে এটা পাত্ৰত আমি বাকি থৈ দিম আৰু গৰমে গৰমে পৰিৱেশন কৰিবলৈ দিব। এতিয়া দেখিছে আপোনালোকে কি ধুনীয়া গ্ৰেভি হ'লে এনেকৈ শুকান ৰুটি দি খাই খুব ভাল লাগে। আপোনালোকেও খাই চাব এনেকৈ ৰঙালাওৰ সৈতে অকণমান জালুক বেছিকৈ দি ঠাণ্ডা বতৰত এনেকৈ জুতি লৈ চাব। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰিব। আপোনালোকে আজি ভিডিঅ'টো চাই যদি ভাল পায় শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।